हेलो एवरीवन आशा करूँ आपनालोक सकलो कुशले आछे। আজি आपनालोকৰ বাবে লৈ আহিছো স্কোৱাছ আৰু আলুৰে ৰন্ধা মাংসৰ এটা ৰেচিপি। তাৰ বাবে মই লৈছো আলু, পিয়াজ, স্কোৱাছ, আদা নহৰুৰ পেষ্ট, জালুক আৰু তেজপাত, লগতে লৈছো অলপমান মাংস। প্ৰথমতে মই অলপমান তেল কেৰাহীত গৰম হ'বলৈ দিলো। গৰম হোৱাৰ পাছত ইয়াত দিছো দুটা শুকান জলকীয়া আৰু দুখিলা তেজপাত, লগতে দিছো কুটি লোৱা পিয়াজ। এইখিনি অকণমান সময় ভজাৰ পাছত ইয়াত দিছো এতিয়া আদা নহৰুৰ পেষ্ট আৰু লগতে দিছো অকণমান জালুকৰ গুড়ি। আৰু লগতে ইয়াত দিম অকণমান মিট মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া এইখিনি আৰু অকণমান সময়ৰ কাৰণে অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ভাজি হোৱাৰ পাছত ইয়াত দিছো মাংস। মই ব্ৰইলাৰ মাংসই লৈছো। মাংসখিনি আধা সিজা হোৱালৈকে ভাজি ল'ম। তাৰ পাছতে ইয়াত নিমখ আৰু আলু আৰু লগতে স্কোৱাছ দিম। এতিয়া অকণমান হালধি দিছো। হালধি দিয়াৰ পাছত আকৌ অকণমান মাংসখিনি লৰাই দিছো। আপোনালোকে বাৰু এনেদৰে মাংস আৰু স্কোৱাছ ৰান্ধি খাইছেনে, আৰু যদি খাইছে তেনেহ'লে এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব। যিসকলে খোৱা নাই তেওঁলোকে এবাৰ নিশ্চয় ৰান্ধি খাব বুলি আশা ৰাখিলোঁ। এতিয়া মাংসখিনি অকণমান সময়ৰ বাবে ঢাকি দিলোঁ আৰু প্ৰায় 7 মিনিটমানৰ পাছত এয়া চাওক মাংসখিনি আগতকৈ অকণমান সিজিছে। সেইবাবে ইয়াত আলু আৰু স্কোৱাছ দি দিছোঁ। স্কোৱাছ আৰু আলু মই সৰুকৈ কাটিছোঁ যাতে সিজিবলৈ বহুত সময় নালাগে। সেইবাবে মই সৰুকৈ কাটিলোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰকৈও কাটি ল'ব পাৰে। এইখিনি দিয়াৰ পাছত এতিয়া দিছোঁ অকণমান নিমখ। নিমখ দিয়াৰ পাছত অকণমান লৰাই মেলি ভালদৰে আকৌ অলপমান সময়ৰ কাৰণে ঢাকি দিম। স্কোৱাছ আৰু আলুখিনি যাতে ভালদৰে সিজিব পাৰে সেইকাৰণে ঢাকি দিম। স্কোৱাছ আৰু আলু 70% মান সিজাৰ পাছতে ইয়াত মই গৰম পানী দিম। গৰম পানী দিলে যিহেতু আঞ্জাখন খাবলৈ সোৱাদো হয়, লগতে সোনকালেও হয়, সেইবাবে মই প্ৰায়ে গৰম পানীয়ে দিওঁ। আৰু এয়া চাওক স্কোৱাছ আৰু আলু প্ৰায় সিজিছেই, আৰু অকণমান সিজক সেইবাবে মই আকৌ এবাৰ ঢাকি ৰাখিছোঁ। আৰু এতিয়া চাওক মাংসও প্ৰায় সিজিবই ধৰিছে, লগতে স্কোৱাছ আৰু আলু 70% মান সিজিলেই। সেইবাবে এতিয়া ইয়াত মই দিছোঁ অলপমান গৰম পানী। একেবাৰতে গোটেইখিনি পানী দি দিয়া নাই, এইখিনি পানী শুকাবলৈ দিম। তাৰ পাছতহে আকৌ অলপ পানী দিম। সদায় মাংস একেধৰণে খাই আমনি লাগে নহয়নে? আলু আৰু মাংস কিমান খাব আৰু। এবাৰ এনেদৰে ৰান্ধি খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু এতিয়া চাওক প্ৰথমতে যিখিনি পানী দিছিলোঁ সেইখিনি একেবাৰে শুকাই গ'ল। আলু আৰু স্কোৱাছো সিজিছে, লগতে মাংসও সিজিলে, কিন্তু অকণমান আৰু পানী দিম মই ইয়াত। এতিয়া আগতে যিখিনি জালুক ৰাখি থৈছিলোঁ সেই জালুকখিনিও এতিয়া দি দিছোঁ ইয়াতে। একেবাৰতে নিদিলোঁ মই। এতিয়া ইয়াত আৰু অকণমান পানী দি দিম। আকৌ মই গৰম পানীয়ে দিছোঁ, ঠাণ্ডা পানী একেবাৰে দিয়া নাই। পৰাপক্ষত আপোনালোকেও গৰম পানীয়ে ব্যৱহাৰ কৰিব। 3-4 মিনিটমানৰ পাছত স্কোৱাছ আৰু আলুৰে ৰন্ধা মাংস খাবৰ বাবে সাজু হৈ গ'ল। এয়া চাওক দ্বিতীয়বাৰ যিখিনি পানী দিলোঁ সেইখিনিও শুকালে, আৰু শুকুৱাই নেপেলাওঁ, এনেকৈ ৰাখি দিম মই। সেইবাবে এতিয়া ষ্ট'ভটো বন্ধ কৰি দিছোঁ। আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি আপোনালোক নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।